নমস্কাৰ। কোনো এক শান্ত নিশা এখন তৰা ভৰা আকাশৰ দৃশ্য দেখা পোৱাটো আৰু সেই স্বৰ্গীয় দৃশ্য দেখি আমাৰ মনত জাগি উঠা উপলব্ধি অনুভৱবোৰৰ বাংময়তা এইবোৰ আজিকালি বৰ দুৰ্লভ, দুষ্প্ৰাপ্য, ৰেয়াৰ নহয় জানো? আন বহুতো জৈৱ প্ৰজাতিৰ দৰে এই কথাবোৰ কিন্তু মানুহেহে চিন্তা কৰে। মানুহে আকৌ মানুহকে দোষাৰোপ কৰে আৰু মানুহেই মানুহৰ সুখ সুবিধাৰ বাবে, সুখ স্বাচ্ছন্দ্যৰ বাবে প্ৰতিনিয়ত এই ভুলবোৰ কৰি গৈয়ে আছে আৰু তৰা ভৰা আকাশৰ দৃশ্য আমাৰ চকুৰ পৰা আঁতৰি গৈয়ে আছে। এই প্ৰচেছটো কিন্তু বৰ গণ্ডগোলীয়া। ইয়াক ৰখাবও নোৱাৰি, পিছুৱাবও নোৱাৰি। হয়তো অলপ স্পীডটো কমাব পাৰি, কিন্তু স্পীড কমালেও গণ্ডগোল লাগি যাব, কাৰণ তেতিয়া ডেভেলপমেণ্ট লেহেমীয়া হৈ যাব, GDP গ্ৰ'থ কমি যাব, মানুহৰ পাৰ্চেজিং পাৱাৰ কমি যাব, মিলিয়নাৰ বিলিয়নাৰৰ সংখ্যা কমি যাব, নহয় জানো? বহুত কথা আছে বন্ধু, বহুত কথা আছে। আজি কিছুদিনৰ আগতে এদিন সন্ধিয়া এখন গাঁৱৰ মাজেৰে আহিবলগীয়া হৈছিল। ৰাস্তাৰ দুয়োফালে দুখন বিশাল পথাৰ, মাজতে অলপ সময়ৰ বাবে ৰ'ব লগা হ'ল। গাড়ীৰ পৰা নামি অচম্বিতে মোৰ চকু গ'ল আকাশখনলৈ। তৰা তৰা তৰা, ইমান তৰা, কি নান্দনিক স্বৰ্গীয় দৃশ্য। মোৰ এনে লাগিল যেন মোৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগই নিজৰ কাম বাদ দি সেই দৃশ্য উপভোগ কৰাত লাগিল। ক'ত দেখিছিলোঁ শেষবাৰৰ বাবে ইমান তৰা একেলগে? আকৌ যাত্ৰা আৰম্ভ হ'ল। গাড়ী আগুৱাব ধৰিলে আৰু মোৰ মনটো পিছুৱাব ধৰিলে। এনেদৰে পিছুৱাই এসময়ত মোৰ মনটো গৈ পালে বহু বছৰ আগতে এৰি থৈ অহা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলৰ সন্মুখৰ দুখন ডাঙৰ ঘাঁহনিলৈ, য'ত পৰি থাকিছিল দুই এখন ভাঙা ফুটা খাটিয়াও ক'ব পাৰা, বিচনাও ক'ব পাৰা। লোড শ্বেডিঙৰ সময়বোৰত আমি বন্ধু কিছুমানে তাত গৈ আড্ডা মাৰিছিলোঁ, বহি শুই যিয়ে যেনেকৈ পাৰে। আৰু তেনেকুৱা এটা সময়তে এদিন এটা ঘটনা ঘটিছিল। কিয় এনেকুৱা কৰোঁ? এটান দে, মাত্ৰ এটান। ঐ দেনা মোক দেনা। চিগাৰেট লাগে? নিজে কেতিয়াবা কিনি খাই পাইছ? চিগাৰেট লাগে লোকৰ খোৱা? মই দেখোন তোক সিদিনা খুৱাইছিলোঁ। এতিয়া সেইদিনা কেইদিনমান আগতে খুৱাইছিলোঁ। ই বোলে মোক চিগাৰেট খুৱাইছিলে। কঞ্জুচ মাখিচুচ। সি এবছৰ আগতে এটা চিগাৰেট খুৱাইছিল, তাকো মই কণ্ট্ৰি কৰিছিলোঁ, ই বোলে মোক চিগাৰেট খুৱাইছিল। ই দিনটো লিখি ৰাখিছে। কিয় তেনেকৈ কওঁ বে? মই পাৰ্টনাৰ হয় তোক চবেই জানে। তাকে নকবি দেই, তাকে নকবি। তই যে চিপ চবেই জানে, চিগাৰেট এটা কিনি খাব নোৱাৰে। চব বিচাৰিছে, বাদ দে, মোক একদম দে। দেনা। নেপেলাবি দেনা। থেংক ইউ এই বান্ধা চাবিতেই পুৰিব। ধূমকেতু কি করবে? ধূমকেতু কুদবে? ক'ত দেখাচোন, ক'ত? এই মাত্ৰ আহিছে, মস্ত দীঘল নেজ, চাটকৈ তললৈ নামি গৈছে। সেইটো ধূমকেতু নহয়, সেইটো হ'ল মেটিয়ৰ, উল্কা, পপীয়া তৰা, বুজিছ? শ্বুটিং ষ্টাৰ।
এইটো সি ধুমকেতু পাইছে আবে ধুমকেতু হোৱাহেঁতেন নাছাৰ চাইণ্টিষ্ট আহি ইয়াতে কেমেৰালৈ বহি গ'লহেঁতেন ধুমকেতু চাবলৈ ধুমকেতু এটা ইণ্টাৰনেশ্যনেল ইভেণ্ট সদায় ধুমকেতু নোলায় বহুত বছৰৰ মূৰত ওলায় সি নিজৰ অৰ্বিটত সূৰ্য ঘূৰি থাকে ধুমকেতু দেখিব আহে মই নিজে দেখিছোঁ মস্ত দীঘল নেজ এডাল এই চাল বাঘৰো নেজ আছে মেকুৰীৰো নেজ আছে সেই বুলি বাঘ আৰু মেকুৰী একে নেকি একে নেকি কি কব এইটো ধুমকেতু যেন পোৱা বাদ দে এইটো হ'ল পপীয়া তৰা গম পাইছা পাপী তৰা তই তিনিজন তপা মানুহৰ নাম ল কিয় তপা মানুহৰ নাম কিয় আৰে পপীয়া তৰাবিলাকে সেই দেৱতাৰ পাপবিলাক লৈ আহে দেৱতাবিলাকে বৈদ্য পাপ কৰে নহয় সেই পাপবিলাক বান্ধি পেলাই পপীয়া তৰাৰ লগত পঠাই দিয়ে যাতে সিহঁতে মানুহৰ মূৰত দিয়ে কিন্তু মানুহৰ মূৰত চুলি থাকিলেতো চুলিৰ ভিতৰত লাগি ধৰিব গতিকে কি হয় তপাৰ নাম ল'লে সিহঁতে ভুলতে তপা মানুহক যদি দি দিয়ে আৰ্থিং হৈ যাব গম পাইছে নাই কথাটো সেইকাৰণে তিনিজন তপাৰ নাম ল নহ'লে কিন্তু তই হৈ যাবি পাপী সেইদিনা মই বহুত দেৰিলৈকে আকাশখনৰ ফালে একেথৰে চাই আছিলোঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিলোঁ আকাশৰ গভীৰতা ৰহস্যময়তা ব্যাপকতা মই ডুবি গৈছিলোঁ লগৰবোৰ যোৱাৰ বহু সময়ৰ পিছতো মই আকাশখনৰ ফালে চাই আছিলোঁ